Hello guys, welcome back to our channel. মই হিমাশ্ৰী আৰু এতিয়া মানে কি হ'ল মই কৰি আছিলো কাম দে মই একচুয়ালি ভাত বনাব গৈছো মানে মই ভাত বনাই আছিলো তেতিয়া হঠাতে গম পালো যে পাপা পুৰা ফুল টেনচনত তে গম পাবো পাপা কিয় ইমান টেনচনত আছে একচুয়ালি আজি মই দেখাই আছো দে পাপা কি কৰি আছে पूरा टुपनी लगी है तार এই তো পাপা টেনশন ভিডিও বনাই আছো পাপাৰ টেনশনটো হৈছে একচুয়ালি পাপাৰ ইউনোটো উৰি গল এতিয়া পাপাৰ ইউনোটো উৰি গল আৰু ব্লেমটো গৈছে আমাৰ ছাৰৰ তাত ছাৰে ডিলিট কৰি দিলে ফোন একচুয়ালি মানে ফোনটো বহুত পুৰণা হৈ গল মানে ফোনটো একচুয়ালি 5G নহয় দে এতিয়া ইউনো মানে সিকিউৰিটি পাৰপাসৰ কাৰণে ইউনোটো নিজে নিজে আনইনষ্টল হৈ গল আৰু পাপাই যে কি ইউনোটোতে এনেকে থাকে এনি টাইম ইউনোটো তো মানে এতিয়া ছাৰে চাই আছিলে সেইকাৰণে মানে পুৰা চাই থাকোতে পাপাই ভাবিছে যে ই ডিলিট কৰি পেলালে এতিয়া আমি গৈ যাম মানে অকমান পিছত তু কেতিয়া যাবা যাম ভাতত খাই উঠি 1 ঘন্টা পিছত আমি যাম ফোন কিনিব পাপালে এটা নিউ ফোন কিনিম তো গম পাবো আমি কোনটো ফোন কিনো কিমান ৰেঞ্জৰ হয় কি থাকে কি নাথাকে গোটেইখিনি আপোনালোকক আপডেটত দেখাম দেই চাই থাকিব আৰু মই এতিয়া গৈ আছো সুংকুৰ পাৰ্সেল এটা আহিছে মানে লৰা তো পাৰ্সেলটো আনিব গৈ আছো এটা পাৰ্সেল আহিছে মই তাকে লৰাটোক কৈছিলো যে পেম্পাৰ্স অৰ্ডাৰ কৰোতে মই পাহৰিয়ে গৈছো যে মই কিবা বেলেগো অৰ্ডাৰ কৰো আজিকালি তাৰপিছত এই লৰাটোৱে কৈছে যে এইটো কিবা এটা মেট হয় মেট বেবী মেট চাওঁ আৰু আনবক্সিং কৰি দেখাই আছো খোলা পাৰ্টকে আছে মানে পাৰ্টকে আছে আমি নিজে লগাই ল'ব লাগিব পৰিল গোটেই ঠিক আছে বাৰু এতিয়া পুৱে এইবোৰ অৰ্গানাইজ কৰিব এইবোৰ লগাব বহুত চাব লাগিব এতিয়া কিছুকে সব এটা এটা পাৰ্টকে আহিছে এখন লগোৱা হলে মই আপোনালোকক দেখাই আছো কেনেকুৱা দেখি এখন দেখিবলৈ ওকে সো এইটো আমাৰ লৰাৰ প্লে ষ্টেচন ৰেডি মজা খালি তাত হেৰি লগাব আছে ন বেটাৰী লগাব আছে ইয়াতে গান বাজিব এক্সাইটমেন্ট তাৰ মই ভাবিছিলো মানে ময়ো যাম পুৰ লগত ফোনটো আনিবলৈ কিন্তু মোৰ যোৱাই নহ'ল ল'ৰা উঠিলে সেইকাৰণে মানে এতিয়া পু গৈছে এতিয়া ফোনটো আনিবলৈ চাওঁ সি কি ফোন আনে একো ডিচাইডে কৰা নাই বাৰু আমি কি ফোন আনিব বা কেনেকুৱা মানে হেৰি পাপাক ইমান বহুত বেছি কষ্টলি ফোনো নালাগে যিহেতু ইমান বেছি ইউজ কৰা নহয়তো পাপাৰ খালি ইউটিউবটো চাই ফেচবুক আৰু সেয়াই মই যে ক'লোঁ ট্ৰানজেকশ্যনৰ কাৰণে পাপাক ইউনো লাগে আৰু সেইটোৱে বাকী চাওঁচোন কি ফোন আনে আৰু তো পুৱে এইটোৱে ফাইনেল কৰিলে ভিভো Y28s এইটো পাৰ্পল কালাৰত মানে চাইছে দেই ভাল লাগিছে ফোনটো দেখিবলৈ বহুত ধুনীয়া পুৰা স্লিম হয় তো পাপাৰ আৰামছে চলি যাব আৰু বহুত বেছি হেভি ইউজো নকৰে যিহেতু পালে পু আহি গ'ল একদম কেনেকুৱা হৈছে অ'কে পাপাৰ নিউ ফোন বলা এতিয়া আনবক্সিং কৰিম আমি ওলাইছে স্লিম না ধুনীয়া ফোনটোতো আনিলোঁ আনাৰ পিছত এতিয়া কি হ'ল এতিয়া সেই আকৌ এপ্লিকেশ্যনটো আকৌ মানে ইনষ্টলে নহয় এতিয়া নতুন ফোনটোতো ইনষ্টল নহয় একো কৰিবই নোৱাৰি সেইটোত এতিয়া আকৌ মইতো যোৱা নাছিলোঁ ফোন আনিবলৈ কিন্তু আকৌ ঘূৰি এতিয়া আমি দুইটা আকৌ যাবই লাগিব এতিয়া যাম আমি বেংকত গৈ কিনে এতিয়া সেইখিনি কৰি আহোঁ চাওঁ হয়নে নহয় আৰু এতিয়া ফোনটো কিনা ফাইদাটো হয়নে নহয় যিটো কাৰণে কিনিছিলোঁ বলকচোন চাওঁ
নিউ ফোনটোত এপ্লিকেশ্যনটো ইনষ্টল হ'ল কিন্তু মানে কি হৈছে আমি লগ ইনেই কৰিব পৰা নাই এপ্লিকেশ্যনটোত মানে এতিয়া পাছৱৰ্ডটো কিবা প্ৰব্লেম দেখাই আছে সেইটো কাৰণে এতিয়া বেংকত আহিছোঁ ৱেইট কৰি আছোঁ এতিয়া আমাৰ টাৰ্ণ আহিব ফাইনেলি হৈ গ'ল আমাৰ কাম এতিয়া আহিছোঁ টেবল ক্লথ বিচাৰি আছোঁ পোৱাই নাই ইমান ডাৰ্ক ডাৰ্ক কালাৰ এইবোৰ সেই ভগৱান বেলেগ দোকানৰ পৰা আনিব দিছোঁ এতিয়া তাক একো ডাইনিঙৰ ক্লথ কিনা নহ'ল একো পচন্দে নালাগিল আকৌ নেক্সট ডে কেতিয়াবা কিনিব লাগিব আৰু আহিলে মায়ে কিনিব আৰু এইবাৰ অলপ কৰোঁতে এইখন ফাইনেলি বিচাৰি পালোঁ আৰু ল'লোঁ দেই এইখন বেলেগ দোকানত এতিয়া মাৰ ভাল লাগিলে হ'ল আৰু ফাইনেলি ঘৰ আহি পাই গ'লোঁ আমি এইবোৰ মিঠাই চিঠাই লৈ আহিছোঁ মস্ত বহি কিনে এতিয়া চাহ খাম কাম চাম হৈ গ'ল পূৰা একদম প্ৰপাৰ হৈ গ'ল পাপা আপোনাৰ কাম এইফালে মই বনাব লৈছোঁ আজি কেটলি মুখত দিয়া পিঠা এইটোত বনাম এইটো আকৌ মোৰ বিয়াত অনা কেটলি দেই আজিলৈ ইউজে কৰা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম ইউজ কৰিম মানে পিঠা বনাওঁ বোলো এখন ঢাকনিত বনালে মানে বেছি ধুনীয়া হ'বতো অকণমানিকৈ সেইটো কাৰণে এইফালে মায়ে মোক গুড়া ৰেডি কৰি দি আছে মানে মই এইটো বস্তু ইমান ভালকৈ নাজানো সেইটো কাৰণে এইফালে মই ৰেডি কৰিছোঁ নাৰিকল আৰু গুড় চাওচোন কেনেকুৱা হয় খাবলৈ এতিয়া